নমস্কাৰ বন্ধুসকল, মই নিতুমণি দাস আৰু আপোনালোকে চাই আছে নিতুজ টেক। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ আৰু এই স্পেচিয়েল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই ফেচবুকত এখন ফটো আপলোড কৰি আহিছিলোঁ। এই ফটোখনত মানে লাইক কৰিবলৈ দিওঁ বিনোদক আৰু ৰ'ব 1 মিনিট মই বিনোদক কৈ লওঁ। বিনোদ, এই ফটোখনত লাইক কৰিলি নে তই? নাই দাদা। কেলে নাই কৰা? দাদা নেট নাই। হা? নেট নাই দাদা। তোৰ কি নেট কি খতম হ'ল নে? তোৰ আজি ডেইলি ডাটাখিনি খতম হ'ল? ৰিচাৰ্জ খতম হ'ল নেকি? ৰিচাৰ্জ খতম হ'ল দাদা। ৰিচাৰ্জ খতম হ'ল? দাদা তোৰ কি কেনে ৰিচাৰ্জ কৰা নাই? পইচা নাই দাদা, ইনকাম নাই। আপুনি যে দৰমহা নিদিয়ে মোক। এই চা মোবাইলটো দে। এই তোৰ মই ৰিচাৰ্জ কৰি দি আছোঁ, মোবাইলটো দে। গাধ চালা, তই ৰিচাৰ্জটো কৰিব নোৱাৰো আজিলৈকে। বন্ধুসকল, আপোনালোকৰ বহুতে হয়তো ফেচবুক ইউজ কৰে আৰু এই ফেচবুকৰ জৰিয়তে আপোনালোকে লাইক কৰিবলৈ পায়, কমেণ্ট কৰিবলৈ পায় আৰু শ্বেয়াৰ কৰিবলৈ পায় আপোনালোকৰ ভাল লগা পষ্টসমূহত। আৰু নতুন কোনোবা পাৰ্চন দেখিলে আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰি দিয়ে। তো বন্ধুসকল, আজি মই আপোনালোকক এটা এপৰ বিষয়ে ক'বলৈ গৈ আছোঁ আৰু এই এপটো আমাৰ অসমৰ ডেভেলপাৰে ডেভেলপ কৰি পেলাই উলিয়াইছে আৰু এই এপটোত আপোনালোকে প্ৰায় ফেচবুকৰ দৰে লাইক কৰিবলৈ পাব, কমেণ্ট কৰিবলৈ পাব আৰু এই লাইক কমেণ্ট কৰি পেলাই এই এপটোৰ ভিতৰত আপোনালোকে ধন ঘটিব পাৰিব। আৰু বন্ধুসকল, আপুনি যদি এই এপটো আপোনাৰ ফ্ৰেণ্ডক ৰেফাৰ কৰে তেতিয়াহ'লে আপুনি 5 টকাকৈ পাব পাৰ ৰেফাৰত। তো বন্ধুসকল, বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমে গম পাইছে যে মই বিনোদৰ ফোনটো লৈ লৈছিলোঁ যে মই বিনোদক ৰেফাৰ কৰিম বুলি পেলাই আৰু বিনোদক ৰেফাৰ কৰি মই ধন ঘটিম। তো বন্ধুসকল, এতিয়া হৈছে এইটো মোৰ ফোন আৰু এইটো বিনোদৰ ফোন। এতিয়া মই বিনোদক ৰেফাৰ কৰি আপোনালোকৰ আগত বিনোদক ৰেফাৰ কৰি মই লাইভ 5 টকা পাম, মই সেয়াও দেখুৱাই দিম আপোনালোকক। আৰু বিনোদৰ ফোনেৰে মই লাইক কৰি কমেণ্ট কৰি কেনেকৈ ধন ঘটিব পাৰি এই এপটোত, আয়সমি নামৰ এপটোত, মই সেয়াও দেখুৱাই দিম। আৰু এই এপটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত এই এপটোৰ লিংক পাই যাব। তো বন্ধুসকল, এতিয়া আপোনালোকে বিনোদৰ স্ক্ৰীণখনৰ ফালে চাওক আৰু এতিয়া বন্ধুসকল আপোনালোকে দেখিছে যে HTTP কিবা এইবিলাক মোৰ যোনটো লিংক পঠিয়াইছিলোঁ বিনোদত আহি গৈছে আৰু মই লিংকটো ক্লিক কৰি দিম আৰু লিংকটো ক্লিক কৰাৰ লগে লগে বন্ধুসকল এটা ব্ৰাউজাৰ অ'পেন হৈ যাব আৰু ব্ৰাউজাৰত গৈ পেলাই বন্ধুসকল আপোনালোকে দেখিলে এটা ৱেবছাইট অ'পেন হৈ গ'ল আৰু এই ৱেবছাইটত আপোনালোকৰ ইউজাৰ নেম মাৰিব দিছে আৰু ইউজাৰ নেমটো কোনো ধৰণৰ স্পেচ নালাগে। তো মই মাৰি দিওঁ ইয়াতে বিনোদ টেক বুলি পেলাই, বিনোদ টেক। তো বন্ধুসকল ইয়াতে ইমেইল এড্ৰেছ মাৰিব দিছে, পাছৱৰ্ড মাৰিব দিছে, কনফাৰ্ম পাছৱৰ্ড মাৰিব দিছে। তো বন্ধুসকল, মই এতিয়া ইমেইল এড্ৰেছটো মাৰি লওঁ, তাৰ কাৰণে মই ভিডিঅ'টো পজ কৰি লওঁ আৰু এইখিনি মই ফিল আপ কৰি লৈ আকৌ ভিডিঅ'টোত দেখুৱাম আপোনালোকক। তো বন্ধুসকল, এতিয়া চাওক মই পাছৱৰ্ড মাৰি ল'লোঁ। ইয়াতে জেণ্ডাৰ তলত আছে, আপুনি যদি ফিমেল হয় ফিমেলত ক্লিক কৰি দিব আৰু মই মেল কাৰণে মেলত ক্লিক কৰি দিছোঁ আৰু ইয়াতে বাই ক্ৰিয়েটিং ইউৰ একাউণ্ট ইউ এগ্ৰি টু আৱাৰ টাৰ্মছ অফ ইউজ এণ্ড প্ৰাইভেচি পলিচিটোত ৰাইট ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ক্লিক কৰি দিব লেটছ ক্লোজ। আৰু বন্ধুসকল, যেতিয়া মই লেটছ ক্লোজ ক্লিক কৰিছোঁ, অলপমান সময় লোড লৈছে, মোৰ নেটটো শ্ল'। দেখিছে বন্ধুসকল, যেতিয়াই মই ক্লিক কৰি দিলোঁ তেতিয়া ফটো এখন এড কৰিব দিছে। মই ইয়াতে বৰ্তমান ফটোখন এড নকৰোঁ, মই এতিয়া স্কিপ কৰি দিওঁ আৰু স্কিপ কৰি পেলাই নেক্সট ষ্টেপটো ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম মাৰিব দিছে। তো মই ইয়াতে বিনোদ মাৰি দিওঁ, বিনোদ টেক। তো বন্ধুসকল, কাউণ্ট্ৰি চিলেক্ট কৰিব দিছে, ইয়াতে বিভিন্ন ধৰণৰ কাউণ্ট্ৰি আছে। তো আমি যিহেতু ইণ্ডিয়ান হয় তো ইণ্ডিয়া ক্লিক কৰি দিম। ইণ্ডিয়া ক'ত গ'ল ইণ্ডিয়া? তো বন্ধুসকল, ইণ্ডিয়া ক্লিক কৰি দিলোঁ আৰু ইয়াতে বাৰ্থডে ফিল আপ কৰিব দিছে। তো বন্ধুসকল, মই বাৰ্থডেটো ফিল আপ কৰি দিওঁ 27, মই ডিচেম্বৰত নহয় দে, মই 1998ত জন্ম পাইছোঁ, ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে। তো বন্ধুসকল, মই এতিয়া ডেট অফ বাৰ্থ ক্লিক কৰি দিলোঁ আৰু 7 কণ্টিনিউ ক্লিক কৰি দিলোঁ। তো বন্ধুসকল, এতিয়া আপোনালোকে মোৰ একাউণ্টত চাই লওক। মোৰ একাউণ্টত আপোনালোকে দেখিবলৈ পাব কেইটকা পইচা হ'ল। তো দেখিছে আপোনালোকে 0.06 হৈ আছে। এতিয়া মই ৰিফ্ৰেছ কৰি দিম, ৰিফ্ৰেছ কৰাৰ লগে লগে কিবা আহে নেকি? দেখিলে বন্ধুসকল 5 টকা 6 পইচা মোৰ হৈ গ'ল। তো বন্ধুসকল, এনেকৈ ৰেফাৰ কৰি পেলাই আপোনালোকে ইয়াতে ধন ঘটিব পাৰিব। আৰু বন্ধুসকল, এতিয়া মই বিনোদৰ স্ক্ৰীণখনত চাই থাকক। এতিয়া মই এইখন স্ক্ৰীণ বন্ধ কৰি দিওঁ। তো বন্ধুসকল, এতিয়া বিনোদৰ স্ক্ৰীণখনত চাই থাকক। বিনোদৰ স্ক্ৰীণখনত কেইটকা আছে মই এতিয়া আপোনালোকক দেখুৱাই দিম। তো বন্ধুসকল, তলত গ'লে ছিটিংছত গ'ল, ছিটিংছত যোৱাৰ পিছত বন্ধুসকল বিনোদ টেক এইবিলাক কিবা কিবি আহি গৈছে। তো বন্ধুসকল, এতিয়া আৰ্নিংছত গ'লোঁ। মই আৰ্নিংছত যোৱাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিবলৈ পালে মাই এফিলিয়েট কাৰেণ্ট বেলেঞ্চ। তো মই এতিয়া কাৰেণ্ট বেলেঞ্চত ক্লিক কৰি দিম। তো বন্ধুসকল, দেখিবলৈ 0 ৰুপিজ, মিনিমাম উইথড্ৰল ৰুপিজ 200। আপোনালোকে যদি 200 টকা ইয়াতে জমাব পাৰে তো 200 টকা আপোনালোকে উলিয়াব পাৰিব। তো বন্ধুসকল, এতিয়া মই হোম পেজত যাম। হোম পেজত গৈ পেলাই কাৰোবাক ফ'ল' কৰি দিম আৰু আপোনালোকে তাৰপিছত দেখা পাব কিমান টকা হয় ইয়াতে।
তো বন্ধুসকল এইটো নিতুমণি দাস চেঞ্জেছ প্ৰফাইল পিকচাৰ তো মই ইয়াতে লাইক কৰি দিলোঁ কমেণ্ট কৰি দিম ইয়াতে হাই তো বন্ধুসকল তাৰপিছত আৰু এইবিলাক লাইক কৰি দিম তো বন্ধুসকল এইবিলাক লাইক কৰি আছোঁ আপোনালোকে চাই লওক এতিয়া বন্ধুসকল মই আপোনালোকক দেখুৱাম কিমান পইচা হ'ল বা মোৰ লগত কিমান টকা হ'ল তো আকৌ মই গ'লোঁ ছিটিংছত আৰ্নিংছ যোৱাৰ পিছত বন্ধুসকল মই কাৰেণ্ট বেলেঞ্চত গ'লোঁ তো বন্ধুসকল দেখিবলৈ পালে আপোনালোকে 0.06 ৰুপিজ হৈ গ'ল এতিয়া যদিহে বন্ধুসকল আপোনালোকে আয়সমিত এপৰ জৰিয়তে ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম নহ'লে আপোনালোকে প্লে ষ্টৰত নিজে গৈ পেলাই চাৰ্চ কৰি পেলাই এপটো ডাউনলোড কৰি ল'ব পাৰিব আৰু বন্ধুসকল আজিলৈ ইমানেই বাছ বন্ধুসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰে বা জনাই দিব পাৰে আৰু লগতে বন্ধুসকল যদিহে আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত ঘণ্টা বটন দবাই দিব আজিলৈ ইমানেই জয় আই অসম ঐ বিনোদ দাদা ঐ তোৰ ফোনটো লৈ যাই ইয়া দাদা কৈছো হয় তোৰ ল আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবি হ'ব আৰু ভাল লাগিলে লাইক কৰি দিবি কিন্তু আৰু বিনোদ কমেণ্ট নামাৰিবি দেই ভাল কমেণ্ট মাৰিবি যা লৈ যা ফোন থেংক ইউ দাদা যা